মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই যিহেতু তোমালোকক প্ৰমিছ কৰিছিলোঁ যে এডভান্স মেথছৰ 2025 চনৰ যিখন কুৱেশ্যন পেপাৰ আছিল সেইখনৰ মেমৰেণ্ডাম অফ ইনষ্ট্ৰাকশ্যনখন মই তোমালোকক দেখুৱাম। আজি মই এইখন লৈ আহিছোঁ। ইয়াত যিহেতু তোমালোকৰ বহুত কুৱেশ্যন আছে, মাত্ৰ 10টা তোমালোকৰ 1 নম্বৰীয়া কুৱেশ্যন আছিল, বাকী MCQ আছিল, বাকী তোমালোকৰ 28টা আছে কুৱেশ্যন। চ' যিহেতু বহুত কুৱেশ্যন আছে, গতিকে ইয়াত মই বিশেষ বিশ্লেষণ নকৰোঁ কুৱেশ্যন পেপাৰখন বা আনচাৰখিনি। জাষ্ট তোমালোকক মই ষ্টেপ মাৰ্কিং কেনেধৰণে হৈছিল এই বছৰ এডভান্সৰ পেপাৰখনত মই সেইটো দেখাবলৈ তোমালোকক এই ভিডিঅ'টো তোমালোকৰ ওচৰলৈ লৈ আহিছোঁ। তোমালোকে যদি প্ৰয়োজন বোধ কৰিছা তেনেহ'লে তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা আৰু জাষ্ট মই স্ক্ৰল কৰি যাম, ঠিক আছে? তোমালোকে ভিডিঅ'টো চোৱা আৰু ক'ত ষ্টেপ মাৰ্কিং হৈছে তোমালোকে চাই যোৱা।